নমস্কাৰ সকলোকে আশা কৰো সকলোৱে হেলথি এণ্ড সুস্বাস্থ্যৱান হৈ আছে মই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত মই ডিসকাস কৰিম যে ডায়াবেটিস আমাৰ সমাজত এটি বহুত বেছি একদম বেছি মাত্ৰাত বৃদ্ধি পোৱা বেমাৰটো হৈছে আজিৰ সমাজত হে আছে ডায়াবেটিস যিকোনো এজ গ্ৰুপ যিকোনো বয়সৰ মানুহৰ দেখিবলৈ পোৱা গৈছে হেয়া চিলড্ৰেনে হওক সৰু সৰু ল'ৰা ছোৱালী হওক বা মিডল এজ গ্ৰুপৰ হওক বা বৃদ্ধ মানে বৃদ্ধ বা বুঢ়া বয়সত আপোনালোকৰ মোষ্ট অফ দ্য কমন ডিজিজ হৈছে ডায়াবেটিস কিন্তু লক্ষণীয় কথা এইটোৱে হৈছে যে সৰু সৰু বয়সৰ মানুহৰ আজিকালি ডায়াবেটিস দেখিবলৈ পোৱা গৈছে কিন্তু এই ডায়াবেটিসটো কিয় ইমান বৃদ্ধি পাইছে ডায়াবেটিস বেমাৰটো ইমান কিয় ডেঞ্জাৰ আমাৰ শৰীৰৰ কাৰণে সেই বিষয়ে এই ভিডিঅ'টো মই ডিসকাস কৰিম এটা ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰে ডায়াবেটিস আৰু যদি আপোনালোক নতুন আছে মোৰ চেনেলটোত প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকৰ শৰীৰৰ যিমান ৰিলেটেড যিমান বেমাৰ আছে বা বিভিন্ন ধৰণৰ শৰীৰৰ যি সাইন্স তাই বিষয়ে মই এই চেনেলটো ভিডিঅ' বনাওঁ আপোনালোক জানিবলৈ মন যায় প্লিজ চেনেল সাবস্ক্ৰাইব কৰিব বিভিন্ন ধৰণৰ বেমাৰৰ কথা মোৰ চেনেলৰ পৰা আপোনালোকে গম পাব ইতিমধ্যে বহুত বিভিন্ন ধৰণৰ টপিকৰ ভিডিঅ'বিলাক বনাইছো আপোনালোকে চাব ভিডিঅ'বিলাক এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ আজিৰ ব্লগ ডায়াবেটিস বেমাৰটো হৈছে আমাৰ দুটা ভাগত ভাগ কৰা হৈছে এটা আছে টাইপ 1 ডায়াবেটিস আৰু এটা আছে টাইপ 2 ডায়াবেটিস আজি যেটো সমাজত যেটো সৰু ল'ৰা ছোৱালী 40 কে তলত বা 30 বছৰৰ তলতে মানুহৰ ডায়াবেটিস দেখিবলৈ পোৱা গৈছে আৰু হেতু সাধাৰণতে টাইপ 1 ডায়াবেটিস বুলি ধৰা হয় টাইপ 1 ডায়াবেটিসৰ বিষয়ে এই ভিডিঅ'টো মই ডিসকাস নকৰো মই নেক্সট ভিডিঅ'টোত মই টাইপ 1 ডায়াবেটিসৰ বিষয়ে ডিসকাস কৰিম আলোচনা কৰিম এতিয়া আজিৰ ভিডিঅ'টোত মই বেছিকৈ কনসেন্ট্ৰেট কৰিম বা আজিৰ ভিডিঅ'টোত মই বেছিকৈ ষ্টিক টু দ্য টপিক হেতু হৈছে টাইপ 2 ডায়াবেটিস টাইপ 2 ডায়াবেটিস তো আজি মই ভিডিঅ'ত ডিসকাস কৰিম বা ইয়াৰ লক্ষণসমূহ কি কি টাইপ 2 ডায়াবেটিস ইয়াৰ প্ৰধান কাৰণ হৈছে আপোনালোকৰ ইনসুলিন ৰেজিস্ট্যান্স বা আপোনালোকৰ ইনসুলিন প্ৰডাকশন কমি যোৱা বা আপোনালোকৰ শৰীৰত যেটো গ্লুকোজ ইনটেক বা গ্লুকোজ লেভেল আপোনালোকৰ শৰীৰৰ যেটো গ্লুকোজ লেভেল সেই গ্লুকোজ লেভেলটো বাঢ়ি যোৱা কি এই তিনিটা প্ৰধান কাৰণ কিন্তু এই তিনিটা কাৰণ হোৱাৰ কাৰণসমূহ আছে যে এই তিনিটা বস্তু বা এই তিনিটা যেটো আপোনালোকৰ এবনৰ্মালিটি হৈছে শৰীৰত এটো কি হৈছে ইয়াৰ যোনটো মূল কাৰণ হেতুটো বেলেগ কাৰণ সেই বেলেগ কাৰণসমূহ কি বলক চাও প্ৰথমে যেটো টাইপ 2 ডায়াবেটিস আছে আপোনালোকৰ সেই টাইপ 2 ডায়াবেটিসটো আপোনালোকে সাধাৰণতে আপোনাৰ যেতিয়া এজ বা বয়স হেতু যেতিয়া 40 মানে 40 বছৰ হৈ যায় এই 40 মোষ্ট অফ দা মানে মানুহৰ 40 ৰ ওপৰত বা 40 বছৰ ক্ৰছ কৰাৰ পিছতে ডায়াবেটিসটো দেখিবলৈ পোৱা যায় আৰু সেই যেটো ডায়াবেটিস দেখিবলৈ পোৱা যায় সেই ডায়াবেটিসটো সাধাৰণতে টাইপ 2 ডায়াবেটিস হয় মানে আৰু যেকেটা প্ৰধান কাৰণ হেকেটা মই আগতে তিনিটা যে কাৰণ কলো সেই তিনিটা আছে প্ৰধান কাৰণ এতিয়া কিয় হয় ডায়াবেটিস কিয় হয় মানুহৰ শুনো ডায়াবেটিস হোৱাৰ প্ৰধান কাৰণটো হৈছে আপোনালোকৰ obesity হৈছে এটা প্ৰধান কাৰণ ডায়াবেটিসৰ obesity মানে কি আপোনালোকৰ যেটো শৰীৰৰ বডি ওয়েট বাই হাইট হেতু আপোনালোকৰ এবনৰ্মাল আছে আৰু যিখিনি থাকিব লাগে তাতকৈ বেছি আছে obesity ওপৰত বহুত ধুনীয়াকৈ এটা ডিটেইল ভিডিঅ' মই বনাই থৈ দিছো আপোনালোকৰ যদি চোৱা নাই মোৰ ভিডিঅ'টো তলত ডেসক্ৰিপচনত লিংক পাব বা শেষলৈ চালি ভিডিঅ'টো পিছতো লিংক দেখিবলৈ পাব তাত আপোনালোকে obesity ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট ভিডিঅ' হয় আপোনালোকে নিশ্চয় চাওক আপোনালোকে বহুত বিভিন্ন কথা obesity ওপৰত গম পাব কিয় ডায়াবেটিস হয় এতিয়া যেতিয়া আপোনালোকৰ obesity হয় obesity মানে আপোনালোকৰ মোটাপা মানে আপোনালোকৰ শকত হৈ গৈছে আপোনালোকৰ শৰীৰৰ ওজনটো বাঢ়ি গৈছে আপোনালোকৰ শৰীৰত যিমান ওজন থাকিব লাগিছিল তাতকৈ বেছি ওজন আছে আপোনালোকৰ শৰীৰত তেতিয়া হলে যেতিয়া আপোনালোকৰ obesity হলে আপোনালোকৰ কি হ'ব শৰীৰত ইনসুলিন ৰেজিস্ট্যান্স হোৱা আৰম্ভ হৈ যায় ইনসুলিন ৰেজিস্ট্যান্স মানে হৈছে আপোনালোকৰ ইনসুলিন মানে আছে যেটা কেমিক্যাল যেটো আমাৰ শৰীৰৰ গ্লুকোজ লেভেলটো মেইনটেইন কৰি ৰাখে আৰু ইনসুলিনটো কোৰ পৰা ৰিলিজ হয় ইনসুলিনটো ৰিলিজ হয় আপোনালোকৰ পেনক্ৰিয়াছ নামৰ এটা গ্ল্যান্ড বা অংগ থাকে পেনক্ৰিয়াছটো আমাৰ শৰীৰত এইফালে থাকে এইফালে এইখিনি এনেকুৱা এটা এনেকা থাকে এনেকা লম্বাকা থাকে এই ইনসুলিনৰ এটা বিটা সেল নামৰ সেল কোষ থাকে বিটা সেলে আপোনালোকৰ ইনসুলিন নামৰ কেমিক্যালটো ৰিলিজ কৰে আৰু কেমিক্যালটো ৰিলিজ কৰিলেতো নহব কেমিক্যালটো যাই ফেলে ক'বাত কাম কৰিব লাগিব হি যত কাম কৰে হেতু কয় ইনসুলিন ৰিসেপ্টৰ যেতিয়া ইনসুলিন ৰিসেপ্টৰ লাগিব তেতিয়া ইনসুলিনৰ কাম ফাংচনটো মানে কামটো কমপ্লিট হ'ব বা সম্পূৰ্ণ হ'ব যেতিয়া ইনসুলিন ৰেজিস্ট্যান্ট হৈছে মানে কি ইনসুলিন যেটো কেমিক্যাল আমাৰ পেনক্ৰিয়াছৰ পৰা ওলাই আহিছে সেই পেনক্ৰিয়াছৰ ই ৰেসপন্স কৰা নাই মানে ই
এইটো যোনটো ৰিচিপ্টৰ আছে ৰিচিপ্টৰ ফৰকে পৰা হৈছে কোন আহিছে কোন গৈছে যেতিয়া ইনচুলিন আহিছে এই ইনচুলিনৰ ৰেছপন্স কৰা ৰেছপন্স কৰিলে কি যিবিলাক ইনচুলিনৰ ফাংচন আছে যেনেকুৱা ই গ্লুকোজ লেভেলটো আমাৰ শৰীৰৰ পৰা সাৰ্কুলেশনৰ পৰা যেটো ব্লাডত গ্লুকোজ থাকিব সেই ব্লাডৰ পৰা ইনচুলিনটো আমাৰ মাসলস বা মাংসপেশী বা বিভিন্ন ধৰণৰ শৰীৰত ডিস্ট্ৰিবিউট হৈ যায় যেতিয়া ৰেজিস্ট্যান্স হ'ব তেতিয়াহ'লে ইনচুলিনটো কাম নকৰিব ইনচুলিনটো কাম নকৰিলে শৰীৰৰ যেটো ব্লাড সাৰ্কুলেশনত তেজৰ যেটো চলাচল তাত যিবিলাক গ্লুকোজ থাকিব সেই গ্লুকোজটো মানে তেজতে থাকি যাব তেতিয়া কি হ'ব আপোনালোকৰ যেটো গ্লুকোজ শৰীৰত থাকিব লাগে তাতকৈ আপোনালোকৰ গ্লুকোজ লেভেলটো বাঢ়ি গ'ল আৰু হেতুৱে আৰম্ভ হৈ গ'ল আপোনালোকৰ ডায়াবেটিস তাৰ পিছত আপোনালোকৰ গ্লুকোজ লেভেলটো বহুত বেছি বাঢ়ি আছে ইনসুলিন প্ৰডাকচন পেনক্ৰিয়াছে যিমান কৰিব পাৰে কৰি আছে এটা সময়তো সকলোৰে ভাগৰ লাগে বা নোৱাৰা হৈ যায় যেতিয়া আপোনালোকে অতিমাত্ৰা গ্লুকোজ কনজিউম কৰি থাকিব কাৰ্বোহাইড্ৰেট জাতীয় ফুড ষ্টাৰ্চ জাতীয় ফুড খাই থাকিব ইনসুলিনো ভাগৰি পৰে যে কিমান ৰিলিজ কৰিব তেতিয়া পেনক্ৰিয়াছৰ যেটো ইনসুলিন প্ৰডাকচন কেপাসিটি সেই কেপাসিটিটো কমি যায় আৰু কমি যোৱাৰ এটা প্ৰধান কাৰণ হৈছে ডায়াবেটিছৰ দুটা কাৰণ বুজি পালে এটা আছে ইনসুলিন ৰেজিস্ট্যান্স আৰু এটা হৈছে ইনসুলিন প্ৰডাকচন কমি যোৱা তাৰ পিছত আপোনালোকৰ যেটো দ্বিতীয় প্ৰধান কাৰণ এটা প্ৰথম হৈছে অবেসিটি তাৰ পিছত প্ৰধান কাৰণ হৈছে আপোনালোকৰ সেডেন্টাৰী লাইফষ্টাইল মানে আপোনালোকৰ আজিৰ সময়ত যেটো লাইফষ্টাইল মানুহৰ 24 ঘণ্টাৰ ভিতৰত প্ৰায় 1 ঘণ্টা মানুহে আজিকালি এক্সাৰসাইজ নকৰে আগৰ দিনৰ মানুহে খেতি পথাৰত কাম কৰিছিল বিভিন্ন ধৰণৰ কাম কৰিছিল নিজৰ শৰীৰৰ ইনভলভ কৰি ৰাখিছিল তো আগৰ দিনৰ মানুহৰ বেছি ডায়াবেটিছৰ প্ৰবলেম বিলাক কম আছে আৰু তেওঁলোকৰ খাদ্য বস্তুবিলাক হেলদি আছিল আজিৰ সমাজত বিভিন্ন ধৰণৰ আৰ্টিফিশিয়াল বস্তু নাখায় এডেড সুগাৰ কিবা ফ্ৰেঞ্চ ফ্ৰাই বা আজি যদি আগৰ দিনত নাছিল এইবিলাক তো আজিৰ সমাজত মানুহে সেডেন্টাৰী লাইফষ্টাইল মানুহে আজিকালি মোবাইলৰ লগত ব্যস্ত থাকে খেলা ধুলাটো বহুত কমি গৈছে যদি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি বা যি আমি আউটডোৰ গেম বিলাক কমি গৈছে মানুহে মোবাইলৰ গেম বিলাক ব্যৱহাৰ কৰা হৈছে তো ফিজিক্যাল এক্টিভিটি নাই খোৱা হেবিটটো বহুত বেছি বাঢ়ি গৈছে বিভিন্ন ধৰণৰ খোৱা বস্তু আৰু সেইবিলাক আছে সেডেন্টাৰী লাইফষ্টাইল আপোনালোকৰ সেই লাইফষ্টাইল চেঞ্জ বা এনভাইৰনমেন্টাল ফেক্টৰৰ কাৰণে আপোনালোকৰ ডায়াবেটিছ হ'ব পাৰে তাৰ পিছত আমি যেটো সমাজত আমাৰ ডায়েটাৰী ষ্টাইল সাধাৰণতে অসমৰ মানে প্ৰধান খাদ্য কি ভাত যেতিয়া আপোনালোকে থালিখন প্ৰিপেয়াৰ কৰে থালিখন দেখিব আপোনালোকে ভাত মানে থালিখনত মোস্ট অফ দা যেটো কন্টেন্ট থাকে বস্তু থাকে হেতু বগা হৈ থাকে মানে কি আপোনালোকৰ যেটো থাল যিখন কাইখনে মোস্ট বেছি কি সকলোতকৈ বেছি কি লৈছে তাত ভাত লৈছে যদি আপোনালোকৰ শৰীৰত লাগে এইখিনি খাদ্য বস্তু আপোনালোকে যদি ডেইলি এইখিনি খায় আৰু আমাৰ অসমৰ মানুহ এটা কি প্ৰবলেম তেওঁলোকে আমাৰ তিনিও সাজ মানে ভাত খোৱা যায় ৰাতিপুৱা ব্ৰেকফাষ্টতো ভাত লাঞ্চতো ভাত ডিনাৰতো ভাত যেতিয়া ভাত বহুত বেছি খাই থকা যায় আমাৰ যেটো শৰীৰৰ কাৰ্বোহাইড্ৰেট মেটাবলিজম হেতু মানে আনকন্ট্ৰল হ'বলৈ আৰম্ভ কৰে আৰু ভাত খাও কিন্তু আপোনালোকে ভোক লাগে হয় ভাত খাও কিন্তু ভাতৰ লগত আপোনালোকে যি বস্তু বেলেগ বস্তুবিলাক খাই যেনেকুৱা সবজি হওক গ্ৰীণ ভেজিটেবলছ আপোনালোকে সবজিটো খায় সবজিটো বেছিকৈ লওক দালি প্ৰটিন থাকে দালিটো বেছিকৈ খাওক বা সয়াবিন এইবিলাক খাওক মানে কমপ্লেক্স কৰি খাওঁ বস্তুটো অনলি নিজৰ পেটটো ভৰাবৰ কাৰণে ভাতটো নাখাব আন বেলেগ বস্তুৰে ফল মূল শাক পাচলি প্ৰটিন জাতীয় বস্তুৰে বিভিন্ন ধৰণৰ বস্তু আৰু পায় ভাতৰ বাহিৰে সেইবিলাক বস্তু আপোনালোকে ভাতত এড কৰক আৰু আপোনালোকৰ যেটো থাল যোন কাঁহী সেইখন মানে ৰঙীন কৰক ৰঙীন মানে এটা অলপ হালধীয়া বস্তু সেউজীয়া বস্তু ৰঙা বস্তু সালাড বিলাহী গাজৰ এইবিলাক বস্তু সালাডবিলাক ব্যৱহাৰ কৰক বগা মানে কালাৰফুল এখন কাঁহী যাতে আপোনালোকে ডেইলি ডায়েটত খায় আৰু খোৱাৰ পৰা আপোনালোকে ডেইলি ৰুটিনত এক্সাৰসাইজ কৰক তো এইবিলাক বিভিন্ন ধৰণৰ কাৰণত এক্সাৰসাইজ খোৱা হেবিটৰ কাৰণ মেইন কাৰণ তো এইবিলাক বিভিন্ন ধৰণৰ কাৰণত আপোনালোকৰ টাইপ 2 ডায়াবেটিছ মেলাইটাছ বা যেটো আপোনালোকে 40 বছৰৰ পিছত ডায়াবেটিছ অনুভৱ কৰে বা ডায়াবেটিছ হয় হেতু আপোনালোকে মানে হেতু ডায়াবেটিছত ভুগিব লগা হয় তাৰপিছত আন কিছুমান কাৰণ হৈছে আপোনালোকৰ যি হাইপাৰটেনশন যদি আপোনালোকৰ হাইপাৰটেনশন হৈছে হাই ব্লাড প্ৰেছাৰ যদি আপোনালোকৰ ব্লাড প্ৰেছাৰটো হাই থাকে তেতিয়াহ'লে আপোনালোকৰ যি ডায়াবেটিছ সেই ডায়াবেটিছ হোৱাৰ চান্সটো বেছি থাকে আৰু যদি আপোনালোকৰ চেন্ট্ৰেল অবেচিটি থাকে চেন্ট্ৰেল অবেচিটি মানে আপোনালোকৰ মানে পেটৰ ভিতৰত অবেচিটি থাকে লিভাৰৰ বিভিন্ন ধৰণৰ পেটৰ ভিতৰত বিভিন্ন ধৰণৰ পাৰ্টত আপোনালোকৰ ফেটটো জমা হয় তেতিয়া আপোনালোকৰ ডায়াবেটিছ হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায় আৰু তাৰ উপৰিও সকলোতকৈ প্ৰধান
কাৰণ হৈছে আপোনালোকৰ জেনেটিক বা ফেমিলি হিষ্ট্ৰী যদি আপোনালোকৰ মা দেউতা ডায়াবেটিছ আছে তেতিয়াহ'লে আপোনালোকৰ বহুত বেছি চান্স বাঢ়ি যায় আপোনালোকৰ ডায়াবেটিছ হোৱা তো যিবিলাক মানুহৰ বা তেওঁলোকৰ পেৰেণ্টছৰ ডায়াবেটিছ আছে তেওঁলোকৰ এইবিলাক যদি পেৰেণ্টছৰ ডায়াবেটিছ থকা বুলি গম পাইছে বা গম পাবই যদি গম পায় তেওঁলোকে মানে তেওঁলোকৰ যিটো বয়স 40-30 বছৰ তেতিয়া বয়স হোৱাৰ পিছত আপোনালোকে কিছুমান মানে ইণ্টাৰভেলৰ মূৰে আপোনালোকৰ নিজৰ ডায়াবেটিছটো চেক কৰি থকা উচিত আপোনালোকে নিজৰ যিটো ডায়াবেটিছ সেইটো চেক কৰি থাকক আৰু মানে সোনকালে মানে কি যিমান সোনকালে পাৰে ধৰাত পেলাওক কাৰণ ডায়াবেটিছ যদি বেছি বাঢ়ি যায় বিভিন্ন ধৰণৰ কমপ্লিকেশ্যন আহে ডায়াবেটিছ হোৱাৰ ফলত কেনেকুৱা ধৰণৰ আপোনালোকৰ শৰীৰত বেমাৰ হ'ব পাৰে সেই বিষয়ে আমি বেলেগ এটা ভিডিঅ'ত লৈ আহিম কিন্তু এতিয়া এইবিলাক কাৰণ আছিল আপোনালোকৰ টাইপ 2 ডায়াবেটিছ হোৱাৰ এতিয়া ডায়াবেটিছ হ'লে আপোনালোকৰ সমস্যাসমূহ কি হ'ব ডায়াবেটিছ হ'লে আপোনালোকৰ কেনেকৈ গম পাব ডায়াবেটিছটো সাধাৰণতে টাইপ 2 ডায়াবেটিছটো আপোনালোকৰ সাধাৰণতে 40 বছৰৰ পিছত আৰম্ভ হ'ব আৰু হোৱাৰ পিছতো আপোনালোকৰ কি হ'ব আপোনালোকৰ ব্লাৰিং ভিজন হ'ব বহুত বেছি ভোক খাবলৈ মন যায় থাকিব পানী বেছিকৈ পিয়া লাগিব বেছিকৈ পানী খাব তাৰপিছত আপোনালোকৰ যিটো বডিৰ ৱেট সেই ৱেটটো আপোনালোকৰ বহুত সোনকালে ৱেটটো কমি যাব মানে ৱেট লছ হ'ব আৰম্ভ হ'ব আপোনালোকৰ শৰীৰত একো শক্তি নথকা যেন লাগিব কাম কৰিবলৈ ইচ্ছা নাযাব তাৰপিছত আপোনালোকৰ চকুৰ ভিজনটো ব্লাৰি দেখিব ব্লাৰ ক্লিয়াৰকৈ চকুৰ যিটো ভিজন মানে চকুৰ যিটো দৃষ্টিশক্তি সেইটো মানে ক্লিয়াৰ নাপাব আপোনালোকে আৰু যদি আপোনালোকে ইউৰিন টেষ্ট কৰে তেতিয়াহ'লে ইউৰিনত আপোনালোকে গ্লাইক'চিডিয়া পাব আৰু আমাৰ গাঁৱৰ মানুহে সাধাৰণতে ব্যৱহাৰ কৰে যেতিয়া আপোনালোকৰ ডায়াবেটিছ হয় তেতিয়া ৰাতি পেচাব কৰি থৈছে ৰাতিপুৱা তাত পৰুৱা দেখিবলৈ পাইছে এইটো সাধাৰণতে দেখিবলৈ পোৱা যায় এইটো আচলতে যেতিয়া আপোনালোকৰ ডায়াবেটিছটো বহুত হাই হয় মানে বহুত দিন হৈ গ'ল বা আপোনালোকৰ ডায়াবেটিছটো বহুত বেছি বাঢ়ি গৈছে চুগাৰ লেভেলটো বহুত বেছি বাঢ়ি গৈছে শৰীৰত তেতিয়া আপোনালোকৰ সেইটো বস্তু দেখিবলৈ পোৱা যায় এইবিলাকে আছিল কিছুমান ডায়াবেটিছৰ কাৰণ ৰিস্ক ফেক্টৰ বা কিয় হয় ডায়াবেটিছ কিয় হয় বা ইয়াৰ লক্ষণসমূহ কি কেনেকৈ গম পাব লক্ষণসমূহ কি আপোনালোকৰ মাজলৈ লৈ আহিলো যদি আপোনালোকৰ ভিডিঅ'টো ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাৰে কৈছোঁ কাৰণ বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক লৈ আহিছোঁ চেনেল ছাবস্ক্ৰাইব কৰিলে কি লাভ হ'ব আপোনালোকে মোৰ ভিডিঅ'বিলাক যিবিলাক মই ইনফৰ্মেটিভ ভিডিঅ' বনাম বেমাৰৰ ওপৰত তো সেইবিলাক ভিডিঅ' আপোনালোকে পাই থাকিব আৰু যিটো 30 বছৰৰ তলত বা 40 বছৰৰ তলত যিটো ডায়াবেটিছ হয় সেই ডায়াবেটিছৰ বিষয়ে পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নেক্সট ভিডিঅ'টো মই লৈ আহিম টাইপ 1 ডায়াবেটিছৰ বিষয়ে চাবলৈ নাপাহৰিব এতিয়া আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো অলপ লম্বা হৈ গ'ল তথাপি বহুত ইনফৰ্মেটিভ আছিলে যদি ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰখিনি কৰি দিব আৰু মৰম যাচিব এইখিনি কৈ মই আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ শেষলৈ চোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ থেংক ইউ অল